গা পা ধুই আমি পূৰা ৰেডি হৈছোঁ বা মন্দিৰ চন্দিৰ চাব যিমান পাৰোঁ আমি মন্দিৰবিলাক চাব ট্ৰাই কৰোঁ গৈ গামোচা চামোচা লৈ ধুনীয়াকৈ গা পা ধুই জ্যোতিষ মোৰ পাৰ্টনাৰবিলাক গৈ আছে যিমান পাৰোঁ আমি আগলৈ গৈ থাকোঁ গাড়ীত কি কি পাওঁ দেখুৱাব চেষ্টা কৰোঁ বৃন্দাবনত মানে 4টামান বজাবহে খোলাটো সেইকাৰণে অলপমান আগত দেখামগৈ এইটো ভাইটিয়ে আমাক বঢ়িয়াকৈ ফুট চুট দি ৰেডি কৰিছে কিतना है कितना भाई 20-22 थैंक यू भाई तुम्हारा नाम बता देना कितना क्या बादल बादल बाय बाय राधे राधे কাহনাই নামাতে কোৱা হয় তেতিয়ালৈকে ইয়াত আহিব নোৱাৰি মানে যিমানে হেৰি নহওক আমাৰ এখন ভাগ্য মানে কিমান ভাল বুলি ক'ম আৰু এতিয়া ফাৰ্ষ্ট গৈ আছোঁ প্ৰেম মন্দিৰ ইয়াৰ পৰা আমাৰ ৰুমৰ পৰা প্ৰায় 2 কিলোমিটাৰ খোজকাঢ়ি গৈ আছোঁ ভাল লাগে হোলীৰ দিনত খোজকাঢ়ি যোৱাটো মজা তাৰপিছত ফাৰ্ষ্ট প্ৰেম মন্দিৰ চাই লওঁ গৈ দিনতে তাৰপিছত ৰাতি পৰিৱেশটো দেখুৱাম ইয়াত মানে কি হোলী 16 তাৰিখৰ পৰা হৈয়ে আছে মানে আমাৰ নহয় যে একে 26 তাৰিখে খেলিম 24 তাৰিখে মেলা 25 তাৰিখে খেলিম নহয় ইয়াত হোলী একদম এসপ্তাহ 10 দিন ধৰি হৈয়ে আছে দশাৰাজ বুলি কয় মানে কি বুলি কয় নাজানো বহুতে কিবা কিবি নাম দিয়ে এইটো মানে জ্বলোৱা হয় হোলিকা দাহন হয় তো সন্ধিয়া সময়ত মিনিমাম এইটো জ্বলাই দিয়া হ'ব এইটো ৰাস্তাত প্ৰেম মন্দিৰ যায় ভিৰ চাওক মানুহৰ অগণন ভিৰ কমেণ্ট কওকচোন আমাৰ এতিয়া কেনেকুৱা লাগিছে একে চাৰ্ট একে হেৰি ৰাধে 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 প্ৰেম মন্দিৰ আমাৰ ৰাতি নাইট শ্ব'টো এবাৰ দেখুৱাব গৈ আছোঁ সকলোকে বলক কইনাও বহুত আহিছে দেই অৱশেষত বহুত কষ্টত আমি গেটৰ ভিতৰত সোমালোঁ এটাই কথা কওঁ এই ইমান হেৰিত নাহিব কিবা চোৱাকৈ ফেষ্টিভেলত ইমান নাহিব বহুত ভিৰ হয় এই চাই লওক এতিয়া পিছত কি লাইট ব্যৱস্থা আমি যিমান পাৰোঁ ওচৰলৈ গৈ আছোঁ চাওকচোন আৰু এটা চাইডে দেখুৱাই দিছে কি ধুনীয়া মানে বৃন্দাবনৰ আগৰ মুহূৰ্তখিনি এনেকৈ গৰু চৰোৱা কৃষ্ণই সৰুতে বলকচোন গাইজ ভিতৰলৈ যাওঁ কিমান মানুহ আনলিমিটেড মানুহ গাইজ ইয়াত একো বহুত লষ্ট হ'ল গাইজ একো ভালকৈ পুৰা নাপায় তেওঁ কৈছোঁ বহুত ভাল লাগে ভিতৰ পৰিৱেশটো দেখুৱালোঁ আমি এবাৰ দিনত আহি পেলাই আপোনালোকক ভালকৈ দেখুৱাম হোলীৰ পিছত দিনৰ ভিতৰো বাহিৰতো দেখুৱাম কি ধুনীয়া মাৰ্বল পাথৰে বহুত ভালকৈ ৰাখিছে প্লাষ্টিক এতিয়াও অঁতোৱা নাই ভালেই হৈছে ইয়াত আৰু জনাত কেইদিনমানৰ পিছত কেমেৰা বন্ধ কৰিব বুলি কৈছোঁ শুনি বহুত মন্দিৰত কৰিছে ৱাও বহুত ভাল লাগে গাইছ আহিব জীৱনত এবাৰ হ'লেও আহিব বুলি কৈছোঁ যিমানে টাইম নহওক বলক আৰু বহুত আছে ইয়াৰ আশে পাশে আমি তাত দেখুৱাব মানুহখিনি চাই লওক বহুত ভিৰ এইটো আমি গোবৰ্ধন পৰ্বতৰ ওচৰলৈ যাওঁ এবাৰ দেখুৱামগৈ ওচৰত কেনেকুৱা দেখে গ'ল যাবলৈ ট্ৰাই কৰোঁ আমি গৈ আছোঁ বহুত ভিৰ চাওকচোন কি ধুনীয়া লাগে দিনত আহিম ফিক্স দিনত আহিম এবাৰ চাওক পিছতে গোবৰ্ধন পৰ্বত আনলিমিটেড লাগে গাইজ মই ক'ব মন যোৱা নাই আনলিমিটেড আপোনালোকে চাওক খালি গাইজ এতিয়া যাওঁ দিয়ক বহুত ভিৰ হৈছে দিনত আহি এবাৰ ভালকৈ দেখুৱাম মানে দোকানো আছে অলপমান আৰু ভিতৰত আৰু চাবলগীয়া আছে ইয়াত পুৰামতে গোটেই হোল নাইট মানে হেৰিবিলাক চলি থাকে এয়া দোকানবিলাক গোটেই যিমান আছে মাৰ্কেট গোটেই হোলীৰ ছিজনত আৰু গোটেই হেৰি চলি থাকে খোলা হৈ থাকে আৰু মানে যদি হোলী চলি এনেকুৱা ফেষ্টিভেল নাথাকে তেতিয়ালৈ বোলে 2টা বজাত আৰু মন্দিৰবিলাক এতিয়া প্ৰেম মন্দিৰ আমি চাই আহিলোঁ এতিয়া লাহে লাহে গোটেইকেইটা এটা ভিডিঅ'তে কৰিম প্ৰেম মন্দিৰ যি হয় ভাল লাগিছে কিবা এটা আহি কিবা এটা অসমৰ বাহিৰত অহা নিচিনা লগা নাই ইয়াত আহি ৰুমত যাই অলপমান ৰেষ্ট কৰোঁ বুলি ভাবিছোঁ অলপমান বেছি দেৰি হোৱা নাই 9টামান বাজিছে যেতিয়া গোটেই ৰাতি খোলা হৈ থাকে আমি অৰ্ডাৰ দিম খানাটো ৰুমতে আমাৰ ৰুমৰ পৰা আহোগৈ ফাৰ্ষ্ট গাইজ ৰাতি এতিয়া 1-2টা বাজিছে আমি এতিয়া লচ্ছি অৰ্ডাৰ দিছোঁ লচ্ছি
এতিয়া গাইজ লজ এতিয়া প্ৰথম গৈ আছোঁ প্ৰেম মন্দিৰ গৈ আছোঁ আমি প্ৰেম মন্দিৰ প্ৰথম যায় বাকী মন্দিৰখন আমি পিছত চাম এতিয়া বঢ়িয়াকৈ মানে হোলীৰ দিনাখনে বেছি ইয়াত উৎপাত হয় এতিয়া ইমান হোলী হেৰিটো নাইকিয়া হৈ গৈছে এতিয়া প্ৰেম মন্দিৰ আমি ভিতৰত দিনৰ ভাগৰ আমি দৃশ্যটো আমি দেখুৱাই আছোঁ এইবোৰ প্ৰেম মন্দিৰ এইপিনে চাওক বাগিচা মানে কি নাই গাইজ এটা সুন্দৰ পৰিৱেশ এতিয়া আমি অলপমান ভিতৰত যাবৰ কাৰণে চেষ্টা কৰি আছোঁ ধুনীয়া লাগে পৰিৱেশটো মই ৰাতিটো দেখুৱালে দিনতো চাই লওক আৰু হেৰি ইয়াত মানে মোবাইল আনিব পাৰি মানে তেনেকৈ কেমেৰা চেমেৰা অনা নোৱাৰি বাহিৰত লকাৰ আছে দোকানত এনেকৈ লগাই থৈ দিব লাগে 20 টকা লয় মোবাইল ভাল হ'ল মোবাইল অনাৰ কাৰণে বঢ়িয়া লাগে ভিউ দিনতো দেখুৱাম আৰু বহুত চাবলগীয়া ইয়াত আছে আৰু আহিব পাৰে আহিব ভিৰ হ'লেও অলপমান আৰু ইয়াত দাদা সদায় ভিৰ হৈ থাকে কিন্তু আহিব আৰু ৰুমতে চেণ্ডেল টেণ্ডেল থৈ আহিব আমাৰ এবাৰ শেষ হয় এইপিনে গাইজ দেখুওৱা হৈছে শ্ৰীকৃষ্ণৰ মানে গৰু চৰোৱা মানে নিজৰ সখীবিলাকৰ লগত গৰু চৰোৱা দৃশ্য বাঁহী বজোৱা ভিউটো ভাল লাগিছে মানে বহুত কষ্ট হৈ বহুত মানে ইয়াত পইচাবিলাক বহুত গৈছে মানে ভাল লাগিছে কাৰণে টুৰিষ্ট প্লেচ আৰু এটা চাইডে দেখাইছে ৰাসলীলা কৰা গোপীসকলৰ লগত চাওকচোন এতিয়াও ফুলবিলাক কি ধুনীয়াকৈ ভালকৈ ৰাখিছে ভাল লাগিছে কিবা এটা টুৰিষ্ট প্লেচ বনাইছে বহুত ইয়াত মানে পৰ্যটকবিলাকো বহুত দেখিছোঁ আমি ফৰেনাৰবিলাক ইয়াত দেখুৱাইছে যেতিয়া অৰ্জুনে যুদ্ধ নকৰোঁ বুলি অস্ত্ৰ শস্ত্ৰ চব পেলাই দিছিল যেতিয়া শ্ৰীকৃষ্ণই ভাগৱতৰ জ্ঞান দিছিল মানে সেই দৃশ্য দেখুওৱা হৈছে বহুত ভাল লাগিছে এইবিলাক মানে যাব মন যোৱা নাই মানে এতিয়াও আৰু এইটো আমি গোবৰ্ধন ৰাতি দেখুৱাইছিলোঁ এতিয়া দিনৰ ভিউটো চাওকচোন কি ধুনীয়া ভিউ এটা বনাই থৈছে দিনতো গাইজ আনলিমিটেড ভিউ মানে মস্তি ভিউ মানে হুলস্থুল বহুত হৈ থাকে ইয়াত মানে কিবা বজি থাকিব বেয়া বুলি কোৱা নাই ভালকৈ বজি থাকে ইয়াত মেইন মন্দিৰ কৃষ্ণ ৰাধা মানে চব মূৰ্তি আছে মানে কৃষ্ণৰ জন্ম হোৱাৰ পৰা চব আছে ভিতৰতো দেখুৱালৈ ৰাতি অকণমান এতিয়া আকৌ এবাৰ দেখুৱাওঁ বুলি ভাবিছোঁ এবাৰ মই ভিতৰৰ পৰিৱেশটোলৈ লৈ গৈ আছোঁ ভিতৰতো এটা ধুনীয়া পৰিৱেশ দিনতকৈ ৰাতি মানে ৰাতিতকৈ মানে দিনত আৰু ভাল লাগে আনলিমিটেড ভিউ মানে ইয়াত ন' ফটোশ্বুট লিখা আছে ভিউ এটা চাই লওক মানে ইয়াত ফটো ন' এলাউড লিখা আছে মই যিমান পাৰোঁ ভিডিঅ'টো কৰি দেখুৱাইছোঁ আপোনালোকক বহুত ভাল লাগিছে আপোনালোকে তাৰ পৰা সেৱা কৰক যোনে য'ৰ পৰা চাই আছে ভাই কেনেকুৱা লাগিল তই কি আশা কৰিলি তাক গাইজ কোনোবাই ৰিলছ বনাইছে কোনোবাই ফটো উঠিছে ভাল লাগে বাহিৰতো বঢ়িয়া এটা পৰিৱেশ চালিয়া পৰিৱেশ আৰু সৌবাল্যক চাওকচোন ইমান ধুনীয়া মুকলি জেগা পায় আপুনি ইয়াতে আহিলে ইয়াতে প্ৰসাদ পাব প্ৰসাদ কিতাপ কিবা কিনিব কিন্তু দাম বহুত গাইজ ইয়াৰ নিচিনা দাম মই দেখাই নাই ক'তো গাইজ ঘৰৰ কাৰণে কিবা প্ৰসাদ চসাদ কিবা এটা লৈ যাওঁ ন আহিছোঁ যেতিয়া ইয়াতে প্ৰসাদ চসাদ দিয়ে গাইজ হ'ব দিয়ক এইটো বহুত সময় আমি থাকিলোঁ 3 ঘণ্টা 4 ঘণ্টামান আৰু বেলেগ মন্দিৰো চামগৈ আকৌ যদি নেক্সট বাৰ আকৌ এবাৰ কৃষ্ণই মাতে আকৌ এবাৰ চাম আহি আশা কৰি গৈছোঁ যদি আশাবোৰ পূৰণ হয় ইমান আশা কৰা নাই চিম্পল যদি আকৌ আহিব পাৰোঁ সেইটোৱে আশা আৰু বস্তু কিনিলোঁ বহুত হাই ফাই দাম 4টামান বস্তু কিনিছোঁ 300 টকা 4টামান বস্তু কিনিছোঁ 300 টকা ঘৰৰ কাৰণে লৈছোঁ
কাৰণ মানে হেৰি নাইতো কিবা এটা স্মৃতি হিচাপে লৈ গৈছোঁ আৰু বেলেগ বেলেগ মন্দিৰ চাওঁগৈ এতিয়া অলপমান এতিয়া ৰুমত যায় কিবা এটা বাহিৰতে খাব লাগিব বাহিৰতে খাই কিবা এটা খাই ব'লক পাৰিলে নিধিবন চিধিবন চাওঁগৈ ব'লক গাই যাব বাই বাই এতিয়া আমি গৈ আছোঁ নিধিবন গৈ আছোঁ নিধিবন ই ৰিক্সা বাতি ৰুমত আহি অলপ শুলো দিয়ক ভাত চাত খাই কিন্তু দুপৰীয়া সময় মন্দিৰ চন্দিৰ নুখোলে যেতিয়া হৈছে আমি প্ৰথম নিধিবন গৈ আছোঁ তাৰপিছত পাৰিলে আমি আৰতি চাৰতি কিবা কিবি চামগৈ আমি ফাৰ্ষ্ট নিধিবনত যাওঁ নিধিবনত যাবৰ কাৰণে আপুনি প্ৰেম মন্দিৰ ওচৰৰ পৰা টুমটুম কিবা ল'ব পাৰে 40 টকা 30 টকা ল'ব এনেকৈ আপুনি গলিত আহি থাকিব লাগিব চাওক বৃন্দাবনত এই মাতা গাইছ এইটো দেখিছেনে এইটো চাওক মখা ইয়াতে গাইছ এটা সময়ত শ্ৰীকৃষ্ণই মানে সৰু কালত উৎপাত কৰি ফুৰিছিল চাওকচোন নিধিবনৰ গেট নিধিবনৰ বহু ৰহস্য আছে মই কম বা চবেই জানে চাগে গছবিলাক কিমান ধুনীয়া মানে চাওকচোন ইয়াত আমি জনামতে আমি যিমান মই নেটত চোৱাৰ মানে ইয়াত এখন ফৰেষ্ট আছিল য'ত ৰাধা কৃষ্ণ আৰু গোপীসকলৰ লগত ইয়াত ৰাসলীলা কৰিছিল আৰু এতিয়াও এইটো বিশ্বাস আছে যে ইয়াতো এতিয়া যেতিয়া সন্ধিয়া হয় গেট বন্ধ কৰি দিয়া হয় কাৰণ নিধিবনৰ ৰহস্যবিলাক চবেই জানে চাগে ইয়াত সন্ধিয়া হোৱাৰ লগে লগে গেট বন্ধ কৰি দিয়ে মানে ইয়াত এতিয়াও বিশ্বাস যে কৃষ্ণৰ আৰু তাৰ গোপীসকল ইয়াত এতিয়াও মানে ৰাসৰ মানে কিবা এটা সন্ধিয়া ৰাস বাঢ়ি চাহি হেৰি বজায় আৰু কোৱা হয় যোনবিলাকে এতিয়া এইবিলাকৰ মানে ৰিচাৰ্চ কৰিব আহিছিল তেওঁলোক আজিলৈকে উভতি যোৱা নাই আৰু কিছুমানৰ মানে চকুৰ কিবা হৈ গৈছে ক'ব নোৱাৰা হৈ গৈছে কিবা এটা বেলেগ লিংক এটা আহে মানে ভয় নহয় কিবা এটা তেওঁ এইবিলাক বান্দৰ বহুত বান্দৰ বহুত মেইন মন্দিৰ বহুত আছে সেৱা কৰি ল'লোঁ ইয়াত বহুতে ফটো উঠিছে ৰিলচ বনাইছে আমিও এখন ইমান ফটো উঠিলোঁ কিবা এটা বনাই থৈছে আমিও ভাবিছোঁ কিবা এটা বনাই থৈ যাওঁ গাইছ মই এইটো বনালোঁ বঢ়িয়াকৈ ৰাধে কৃষ্ণ আমি কেচি ঘাটলৈ গৈ আছোঁ মানে আৰতি চাবৰ কাৰণে কিমান টাইমত নাজানো কিন্তু আমি সোনকালে আহিছোঁ আৰতি চাব পৰা হয় ভাল লাগিলে নিজৰ মনটো এইখন এই কেচি ঘাট আমি বঢ়িয়াকৈ গাইছ চাকি এগছ লগাই কেচি ঘাটৰ আৰতি দিওঁ উটুৱাই দিছোঁ বঢ়িয়াকৈ ওচৰত এনেকৈ পোৱালিবিলাক ৰখিয়ে থাকে মানে পইচা কিবা কিবি মানে সিহঁতেও বেছি থাকে এইবিলাক আৰু এইটোৰ লগত বঢ়িয়া দানা থাকে মানে মাছক দিবলৈ দানাকেইটা দি সেৱা এটা কৰি লওঁ আৰু এইটো চাব হা এই পোৱালিটোৱে এই দানাকেইটা ধৰিবলৈ হেৰি কৰি আছে মই তাক কেনেকৈ হেৰি কৰে এইটো চাবচোন সি মানে ভাল লাগে এনেকৈ সৰু পোৱালিৰ মুখত এনেকৈ হাঁহি দেখালে খেলি ভাল লাগে ভাল পায় আৰু সন্ধিয়া ভিউটো চাব অলপ সময় ইয়াতে ৰখোঁ ভাল লাগিছে আৰতি চাম আৰু চাওকচোন সন্ধিয়া ভিউটো সন্ধিয়া অহাৰ লগে লগে এটা ধুনীয়া ভিউ আহিছে ইয়াত আৰতি হ'ব অলপ পিছত আৰতিটো দেখুৱামেই আৰু চাওক ইয়াতে হ'ব অলপ আৰতি আৰতি পূৰা হেৰি চলি আছে মানে বহুত টাইম হয় মানে কৈ থাকে কেচি ঘাট কিয় হ'ল মানে কেচি অসু এটা আহিছিল তাক কৃষ্ণই বধ কৰিছিলে কাৰণে কেচি ঘাট হয় কেচি ঘাটত বহুত শক্তিশালী ইয়াত যদি পূজা কৰে বহুত মানুহ শক্তিশালী হয় আমিও সেইকাৰণে আশীৰ্বাদ ল'লোঁ তমুৰা নদীতে এটা সময়ত কৃষ্ণক বাসুদেৱে এয়া দিয়া পাৰ কৰাই আনিছিল নন্দহঁতৰ ঘৰলৈ আৰু আমি সেইখন দিয়া এটা আমি বহুত চাফাৰী কৰিম এপাক ঘূৰি আহিম দুটা মানুহ আমাৰ 250 টকা লৈছে এতিয়া আৰতিও দেখুৱাম আৰতি হৈ আছে এটা আনলিমিটেড হেৰি হৈ আছে আপোনাৰ বেকগ্ৰাউণ্ডত মোক দেখিছে চাগে বলক দেৰি নকৰোঁ আৰতি নহ'লে শেষ হৈ যাব আমি এতিয়া ফেৰীতে বহি লৈছোঁ অলপমান এটা চক্কৰ মাৰি আহোঁ বুলি ভাবিছোঁ গাইছ এতিয়া চাব পাৰে আৰতি হৈ আছে চবে কি ধুনীয়াকৈ চাকি দিছে ইয়াত চবে এনেকৈ চাকি দিয়ে 20 টকা লৈ আপোনালোকে দিব পাৰে আৰু কপিৰাইট লাগিবই আৰু উপায়টো নাই বলক গাইছ তেওঁ আৰতিকে চাই লগে হেল্ল' গাইছ বহুত ভাল লাগিল ইয়াত থাকি আৰতিও শেষ হৈছে আপোনালোক দেখুৱালোঁ নদী ইয়াত চাওক
এতিয়া যাব ওলাইছোঁ। এতিয়া ৰাতি বহুত হ'ল, 9টামান বাজিছে। ৰাতি হৈয়ে আছে, এঠাইত হয়। মোৰ ৰুমত যাই ভালকৈ কমগৈ। কেচিঘাট মোৰ মানে ইমান চাৰ্জ নাই, মানে ইয়াত বহুৱা এনেকুৱা ধুনীয়াকৈ বুজাইছে মানে। গাইজ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ মানে, আৰু মন্দিৰ চাইছোঁ আমি বাৰকে বিহাৰ। তাত তাৰমানে কেমেৰা ন' এলাৰ্ট ইস্কন টেম্পল। হ'ব দিয়ক গাইজ, চেনেলটো বঢ়িয়াকৈ ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিব। বাই বাই, আৰু ভিডিঅ' আহিব।